নিশ্চয়কৈ বহু প্ৰতীক্ষা আছিল প্ৰায় দুমাহ ধৰি সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছিল আৰু কক্ৰজ জনতা পাৰ্টিয়ে সমগ্ৰ দেশত এক প্ৰকাৰ কেন্দ্ৰীয় চৰকাৰে ভাবিব নোৱাৰা প্ৰতিবাদৰ সৃষ্টি কৰিছিল আৰু অৱশেষত সেই খবৰটো আহিছে যি কথাৰ বাবে সমগ্ৰ দেশৰ যুৱ প্ৰজন্মই চিঞৰি আছিল বিভিন্ন ঠাইত প্ৰতিবাদ হৈছিল প্ৰথম অৱস্থাত এই প্ৰতিবাদক আওকাণ কৰা হৈছিল যে 2000-5000 ল'ৰা ছোৱালীয়ে প্ৰতিবাদ কৰিছে ইয়াক লৈ কোনো মাথা মাৰিবলগীয়া নাই বা ইয়াক লৈ কোনো ধৰণৰ ষ্টেপ ল'বলগীয়া নাই বুলি কেন্দ্ৰীয় চৰকাৰ প্ৰথম অৱস্থাত তেনে ধৰণৰ এটা পৰিৱেশ গ্ৰহণ কৰিছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে যন্ত্ৰ মন্ত্ৰত হোৱা প্ৰতিবাদে সমগ্ৰ দেশত হিপালে আৰু ইয়াৰ পিছত এই মুহূৰ্তত প্ৰায় 2 পৃষ্ঠা জোৰা এটা বিশেষ বাৰ্তা দেশৰ যুৱ প্ৰজন্মলৈ ধৰ্মেন্দ্ৰ প্ৰধানে আগবঢ়াইছে সেই বাৰ্তা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে প্ৰায় 2 পৃষ্ঠা জোৰা সেই বাৰ্তাটো দিছে আৰু বাৰ্তাত কি আছে সেই বাৰ্তাত কি আছে আৰু অসম লাইভ 24 হাতত সেই বাৰ্তাটো হিন্দীত তেখেতে লিখিছে আৰু সেই হিন্দী বাৰ্তাৰ অসমীয়া যিটো সংস্কৰণ এই মুহূৰ্তত অসম লাইভ 24 হাতত আহি পৰিছে আমি যদি এই মুহূৰ্তত সেই বাৰ্তাটো আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ তেখেতে লিখিছে 2 পৃষ্ঠা জোৰা যি বাৰ্তা এই অসমীয়া সংস্কৰণ তেতে কি কথা উল্লেখ কৰিছে যে যুৱ প্ৰজন্মৰ প্ৰতি কি কথা উল্লেখ কৰিছে সেই তথ্যখিনি আমি এই মুহূৰ্তত দিব বিচাৰিছোঁ তেখেতে কৈছে যে বিগত 4 দশকতকৈ অধিক সময় মই ছাত্ৰ হিচাপে শিক্ষক হিচাপে আৰু শিক্ষাৰ সংস্কাৰ ক্ষেত্ৰত কাম কৰি আছিলোঁ সমৰ্পিত হৈ আছিলোঁ দেশৰ প্ৰতি মই সদায় বিশ্বাস কৰিছিলোঁ যে এখন শক্তিশালী অন্তৰ্ভুক্তমূলক বা দূৰদৰ্শী শিক্ষা ব্যৱস্থাই এখন শক্তিশালী ৰাষ্ট্ৰ গঠন কৰিব আৰু এয়া আধাৰশিলা নিৰ্মাণ কৰিব মই দেশৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষা অনুভৱ আৰু তেওঁলোকৰ ন্যায়সংগত প্ৰত্যাশাক গভীৰভাৱে সন্মান কৰোঁ বুলি উল্লেখ কৰিছে বিশেষ বাৰ্তা এয়া হৈছে ৰেজিগনেশ্যন লেটাৰ নহয় এয়া হৈছে দেশৰ যুৱ প্ৰজন্মক উদ্দেশ্যি যি কাৰণৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে সেই যুৱ প্ৰজন্মলৈ উদ্দেশ্যি 2 পৃষ্ঠাৰ বিশেষ বাৰ্তা লিখিছে সেইগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানে কি কথা উল্লেখ কৰিছে এই বাৰ্তাত আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ তেলে লিখিছে যে ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনক বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ এক নৈতিক সংকল্প আছিল আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰ সেৱাৰ কৰাৰ যি সুযোগ মই লাভ কৰিছিলোঁ তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু 3 মে 2026 তাৰিখে অনুষ্ঠিত হোৱা নিট ইউজি পৰীক্ষাত কিছুমান অনিয়ম পৰিলক্ষিত হয় ভাৰত চৰকাৰে ইয়াক ততালিকে গুৰুত্ব সহকাৰে লৈ সমগ্ৰ বিষয়টোক CBI অৰ্পণ কৰে আৰু পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষাৰ দিন ঘোষণা কৰে ইয়াৰ লগতে অহা বছৰ প্ৰায় এই পৰীক্ষা CBT কম্পিউটাৰ বেছ টেষ্ট মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় পূৰ্বে CBTত অনুষ্ঠিত হোৱা নাছিল OMRCত আছিল আৰু OMRCত এতিয়াৰ পৰা নাথাকিব এতিয়াৰ পৰা যিদৰে নেটৰ যিসমূহ পৰীক্ষা হয় বা বিভিন্ন যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয় নেটৰ পৰীক্ষা যিদৰে সেইদৰে এতিয়াৰ পৰা নিট পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া নতুন ঘোষণা ইতিমধ্যে অহা বছৰ পৰা সেই সিদ্ধান্ত কৰা হ'ব বুলিও ইয়াত ঘোষণা কৰা হৈছে এই সময়ছোৱাত আমাৰ প্ৰধান অগ্ৰাধিকাৰ আছিল যাতে 20 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা যায় ইয়াৰ বাবে হোল অফ গভৰ্ণমেণ্ট এপ্ৰ'চ অৰ্থাৎ সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ অধীনত কাম কৰা হৈছিল ইয়াত ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ বিশেষকৈ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল লগতে ছাত্ৰ ছাত্ৰী অভিভাৱক পিতৃ মাতৃৰ সহযোগত 15 জুন 2026 তাৰিখে এই পৰীক্ষা সম্পূৰ্ণ হয় আৰু যেহেতু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল সেই কথা আপোনালোকে সকলোৱে জানে সেই কথা উল্লেখ কৰিছে তেখেতে প্ৰথম দিনৰ পৰাই মই ইয়াত সকলো দায়িত্ব মোৰ পাতি লৈছিলোঁ আৰু এই পৰিস্থিতিৰ পৰা কেতিয়াও পিছুৱাই যোৱা নাছিলোঁ মোৰ সংকল্প আছিল যে পৰীক্ষা মাফিয়াৰ বাবে যাতে কোনো মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱন ভৱিষ্যত নষ্ট নহয় মোৰ সংকল্প আছিল এনে ধৰণৰ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি যাতে কোনো ধৰণৰ অন্যায় নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিছিলোঁ 16 জুলাইত ঘোষিত নিট ইউজিৰ যি ফলাফল আছিল সেয়া সন্তোষজনক আছিল য'ত দৰিদ্ৰ পটভূমিৰ পৰা অহা বহু মেধাৱী শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল কিন্তু এই সময়ছোৱাত বহু ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদবীত থকা ব্যক্তিসকলেও বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল এটা বিস্ফোৰক অভিযোগ এই মুহূৰ্তত উল্লেখ কৰিছে যে সমগ্ৰ দেশজুৰি নিট পৰীক্ষাক লৈ যি ধৰণৰ এটা প্ৰতিবাদ বা নিট পৰীক্ষাক লৈ যি ধৰণৰ এটা বিতৰ্ক সৃষ্টি হৈছিল তাৰ মাজত একাংশ বহু ওখ খাপত থকা ব্যক্তি দায়িত্বশীল ব্যক্তিয়ে বহু শিক্ষাৰ্থীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল বুলি এই মুহূৰ্তত সদ্য প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত বিস্ফোৰক তথ্য উল্লেখ কৰিছে তেখেতে কি কথা উল্লেখ কৰিছে তেখেতে কৈছে যে পদবীত থকা ব্যক্তিসকলে বাধাৰ সৃষ্টি কৰিছিল যাৰ বাবে অত্যন্ত মই ব্যথিত হৈছোঁ মই আমাৰ গণতন্ত্ৰৰ শক্তিত অটুট বিশ্বাস ৰাখিছোঁ আৰু যুৱ প্ৰজন্মৰ আশা সপোনৰ প্ৰত্যাশাক গভীৰভাৱে মই সন্মান কৰোঁ তেওঁলোক কেৱল ভাৰতৰ ভৱিষ্যতে নহয় বৰঞ্চ এক নতুন আৰু বিকশিত ভাৰতৰ বাহক নিৰ্মাতা আৰু ভৱিষ্যতৰ ৰূপকাৰ বিগত 10 দিনৰ ঘটনাক্ৰম দেখি মোৰ মন বৰ দুখিত বুলি তেখেতে উল্লেখ কৰিছে এয়া মোৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠাৰ বিষয় নহয় ভাৰতৰ যুৱ শক্তিয়ে এই দেশৰ প্ৰকৃত শক্তি দেশৰ যুৱ শক্তিক ভ্ৰমৰ
কুচক্ৰত আবদ্ধ হ'বলৈ মই নিদিওঁ এয়া মোৰ সংকল্প যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য প্ৰান্তত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ প্ৰতি যাতে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহে সুযোগ ল'ব নোৱাৰে দেশৰ একতা যাতে অটুট থাকে ভাৰতৰ এজনো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে আইনী মেৰপাছত নোসোমায় আমাৰ ল'ৰা ছোৱালীয়ে যাতে নিজৰ সময় পঢ়া শুনাত খৰচ কৰে কেৰিয়াৰত গুৰুত্ব দিয়ে এই সকলোবোৰ কথা বিবেচনা কৰি মই পদত্যাগ পত্ৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰলৈ প্ৰেৰণ কৰিছোঁ মই আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা বিশ্বাস নিৰন্তৰ সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ইয়াৰ লগতে মন্ত্ৰী পৰিষদৰ সকলো সন্মানীয় সতীৰ্থ মন্ত্ৰালয়ৰ বিষয়া কৰ্মচাৰীবৃন্দ তথা সকলো লোককে ধন্যবাদ জনাইছোঁ যাৰ সৈতে কাম কৰাৰ মই সৌভাগ্য লাভ কৰিছিলোঁ প্ৰতিজনক ধন্যবাদ তেখেতে এই কথা উল্লেখ কৰিছে ৰাষ্ট্ৰসেৱাই মোৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ জীৱনৰ অগ্ৰাধিকাৰ বুলি তেখেতে উল্লেখ কৰিছে ইয়াৰ বাবে মই সদায় সমৰ্পিত হৈ থাকিম প্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদেৰে মই ভৱিষ্যতেও ভাৰত মাতা উৰিষ্যাৰ জনসাধাৰণ আৰু দেশৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষাক পূৰণ কৰিবৰ বাবে সকলো ধৰণে নিজক সমৰ্পণ কৰি ৰাখিম আপোনালোকৰ ধৰ্মেন্দ্ৰ প্ৰধান আৰু ধৰ্মেন্দ্ৰ প্ৰধানে এই পত্ৰৰ যোগেদি যিখন হিন্দীত এই মুহূৰ্তত সামাজিক মাধ্যমত ভাইৰেল ইয়াৰ অসমীয়া সংস্কৰণটো এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ তেখেতে কৈছে যে এই আন্দোলনৰ সুযোগ লৈ দেশত এটা বিশেষ ৰাষ্ট্ৰবিৰোধী শক্তিৰো উত্থান হৈছে একাংশ ওখ খাপত থকা ব্যক্তিয়ে ইয়াত ইন্ধন যোগাইছে সেয়া অত্যন্ত দেশৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰিছে আৰু যুৱ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি এই মুহূৰ্তত ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰিছে